ৰূপটো এনেকুৱা 5 টকাৰ লগত লাগি আছে। হেল্ল' গাইজ, মোৰ অন্য এটা ব্লগলৈ আপোনালোকক পুনৰ স্বাগতম জনাইছোঁ। মই এতিয়া BSc ফাৰ্ষ্ট ছেমিষ্টাৰটো শেষ হৈ গ'ল অলৰেডি। এতিয়া মই ছেকেণ্ড ছেমিষ্টাৰৰ প্ৰথম দিন হিচাপে মই কলেজলৈ যাব ওলাইছোঁ। গতিকে ধেমাজি কলেজতে পঢ়ি আছোঁ মই বৰ্তমান। গতিকে ধেমাজি কলেজখনকো অলপ দেখাম আপোনালোকক আৰু মানে আমাৰ লগৰখিনিকো অকণমান চিনাকি কৰাই দিম। এতিয়া মই গৈ থাকোঁ। হেল্ল' গাইজ, মই এতিয়া বৰ্তমান মেইন ৰাস্তা পালোহি। এতিয়া মেইন ৰাস্তাৰ পৰা মই এখন টমটম বিচাৰিব লাগিব। এতিয়া টমটম পিছফালে আহি থকা প্ৰায় এখন দেখি পাইছোঁ। গতিকে সেইখন টমটমতে মই যাব লাগিব। মই টমটম পাই গ'লোঁ বন্ধুসকল, আৰু মই এতিয়া টমটমতেই চাৰিআলিলৈকে এনেদৰে গৈ থাকিম। হেল্ল' গাইজ, মই এতিয়া বৰ্তমান চাৰিআলি পাই গ'লোহি, আৰু চাৰিআলিতে মোৰ বাবে এজন মোৰ বন্ধু এজন ৰৈ আছে। এইজন হৈছে নৱজ্যোতি। নামটো কিবা ইয়াৰ নাম হৈছে নৱজ্যোতি কোচ। গতিকে ইয়ে মই এতিয়া কলেজৰ ফালে গৈ থাকিম এনেদৰে। গতিকে কলেজত লগ পাই আছোঁ। হেল্ল' গাইজ, আমি এতিয়া বৰ্তমান কলেজৰ সন্মুখত পাই গ'লোহি। গতিকে এইখনে আমাৰ কলেজৰ গেটখন, আৰু এজনী আমাৰ লগৰ ছোৱালী এজনী। বৰ্তমান আমি এতিয়া আমাৰ কলেজৰ পাই গ'লোহি। আমাৰ ফ্ৰণ্টত থকা ঘৰটোৱে হৈছে আমাৰ কেমেষ্ট্ৰি ডিপাৰ্টমেণ্টটো, আৰু আমাৰ ডিপাৰ্টমেণ্টৰ ৰুমকেইটা আপোনাক অলপ দেখুৱাম চাগে। নেদেখুৱাম, ভিতৰত অলপ বহুত মানুহ আছে, মানে ডাঙৰ দাদাহঁতো আছে, সেইটো কাৰণে বৰ্তমান এতিয়া নেদেখুৱাম, পিছত নিশ্চয় দেখুৱাম সকলোকে। এইটো হৈছে আমাৰ ডিপাৰ্টমেণ্টৰ এটা ক্লাছৰুম, আৰু ভিতৰৰ ফালে বহুতো বস্তু আছে। ইয়াত প্ৰেক্টিকেল লেবটো আছিলে, লেবটো এনেই বাহিৰৰ পৰা দেখাই দিছোঁ, যিবিলাক এনেকুৱা। গতিকে অলপ পিছত নকৰোঁ গাইজ। বৰ্তমান আমি এতিয়া আমাৰ নিজৰ ডিপাৰ্টমেণ্টত আছোঁ, আৰু ডিপাৰ্টমেণ্টত আহি পিনি আমাক কিছুমান কাম কৰিব দিছে। আৰু কামবিলাক এনেই ধৰক এইফালে চাওক, এইবিলাক পূৰা মানে পূৰা ওপৰৰ। এইখিনি হৈছে আমাৰ লগৰখিনি, প্ৰত্যেকে নিজৰ নিজৰ কামত ব্যস্ত হৈ আছে। পূৰা এই গোটেই বস্তুখিনি নমাব দিছে। ঘৰত যিমান বস্তু আছে সকলো নমাব লাগিব। সেইফালে থকা গোটেই বস্তুখিনি নমাব লাগিব, কাৰণ কিবা মানে ফেষ্টিভেলৰ নিচিনা কিবা এটা আছে বুলি কৈছে আমাৰ কেমেষ্ট্ৰি ডিপাৰ্টমেণ্টৰ। গতিকে অলপ পিছত লগ পাই আছোঁ। হেল্ল' গাইজ, আমাৰ কামবিলাক অলম'ষ্ট কমপ্লিট হৈ গ'ল। ইয়াত থকা যিখিনি মানে কাগজ আছিলে আৰু যিবিলাক প্ৰেক্টিকেল বহি আছিলে, সেইবিলাক সকলো নমাই মেলি এতিয়া প্ৰায় অকল প্ৰয়োজনীয় বস্তুকেইটাহে ওপৰত ৰাখি থৈ দিছোঁ। এতিয়া বস্তুখিনি বহুত ধুনীয়া লাগিছে, আৰু এইকেইজন কিবা কিবি কৰি আছে। আমাৰ এইজন আছে দিগন্ত। হাই গাইজ। এইটো হৈছে অথনি চিনাকি কৰাই দিছিলোঁ ইয়াক। এইটো নামটো কি আছিলে? নৱজ্যোতি কোচ। আৰু এইটো হৈছে বাবুল চুতীয়া। আমাৰ বংশৰে হয়, মানে চুতীয়া হয় যেতিয়া। আৰু এইখিনি আমাৰ লগৰ ছোৱালীখিনি অকল টান কৰি থাকে। তেওঁলোকে কেমেষ্ট্ৰি ডিপাৰ্টমেণ্টৰ লেবটো চাফা কৰি আছে। এনেদৰে সকলোৱে যদি নিজৰ লেবটো চাফা কৰি ৰাখে তেনেহ'লে ভাল লাগে। আমিও কৰিম নিশ্চয়। এইবিলাক আমাক বৰ্তমান চাফা কৰিব দিছে। এইখিনি প্ৰেক্টিকেল লেবত আমি চাফা কৰি আছোঁ। হাতৰ অৱস্থা এনেকুৱা। আমাৰ এখেত হৈছে পানী ঢলা মেচিন। গতিকে মেচিনে পানী ঢালি আছে, পূৰা তিয়াই দিছে মানে মানুহবোৰক। গাৰ্ল ভাৰ্চেছ বয়। হেল্ল', বৰ্তমান আমাৰ এইখিনি বস্তুখিনি মানে প্ৰেক্টিকেল লেবটো প্ৰায় চাফা হৈ গ'ল। এতিয়া ভাল লাগিছে, আৰু এইখিনি বাকী আছে, কিন্তু এইখিনিও কমপ্লিট হ'ব। এতিয়া কৰিব লাগে। সিহঁতি চশমা পিন্ধাই আছে, চশমাযোৰ ৰূপটো এনেকুৱা। এইখন আমাৰ কলেজৰ খেলপথাৰখন। ইয়াতে আমাৰ বিভিন্ন খেলসমূহ অনুষ্ঠিত হয়। এই বছৰ প্ৰায় ৰেকৰ্ড কৰিব নাপালোঁ খেলপথাৰত হোৱা খেলসমূহ, কিন্তু অহা বছৰলৈ নিশ্চয় মই এই খেলপথাৰত মানে খেলসমূহ দেখাবলৈ। তোমাৰ সেই আগফালে যে দেখিছে যে ষ্টেপৰ নিচিনা, তাতে আমি বহিবলৈ গৈ আছোঁ।
আমাৰ লগৰ ল'ৰাকেইটা আৰু কেইজনমান ইফালে আছে, সকলো অহা নাই। আমাৰ কেণ্টিনখন এখনেই, ইয়াৰ ভিতৰতে আমি কেতিয়াবা কিবা বস্তু খাব মন গ'লে খাব পাৰোঁ। ইয়াত পায় কিছুমান পৰঠা পায়, চিঙৰা পায়। এইকেইটা হৈছে আমাৰ লগৰকেইটা, সিহঁতি চিঙৰা খাবলৈ আছে। মোৰ খাই লওঁ, মই অলপ পিছত লগ খাই আছোঁ। এই চাহ আনি আছে। আনা আমি চবেই খাম এতিয়া। ইয়াত চিঙৰা আছে, চিঙৰাকেইটা খাই শেষ হৈ গ'ল, সেইকাৰণে ইয়াতে চাহ এনেদৰে খাব লাগিব। 5 টকাৰ লগত লাগি আছে। ইয়াত গোটেইখিনি চাহৰ ভিতৰত বাবুলৰখিনি লাল চাহ। ইয়াৰ কাৰণটো বন্ধুসকল, আমি এতিয়া ওলাই যাব লৈছোঁ বৰ্তমান। এইবিলাকে আমাৰ লগৰবিলাক, প্ৰায় ষ্টুডেণ্টবিলাক এক্সাম দিবলৈ আহি আছে, হায়াৰ ছেকেণ্ডেৰী ছেকেণ্ড ইয়েৰ। সিহঁতৰ ফিজিক্স আছে। নামটো কৈ দিয়া, নামটো কৈ দিয়া। এইকেইজনীয়ে আমাৰ নমুনা। বৰ্তমান আমি এতিয়া কলেজৰ পৰা ওলাই আহিছোঁ আৰু এতিয়া আমি ঘৰলৈ যামগৈ। আজি বিশেষ কাম নহ'ল, মানে ক্লাছো নহ'ল কলেজত, কিন্তু তথাপিও মানে এনেকৈ অলপ ডিপাৰ্টমেণ্টতে লগৰখিনি লগ পালে ভাল লাগিলে। গতিকে এতিয়া সকলোকে বাই বাই দিবলৈ সময় আহি গৈছে। গতিকে এতিয়া আমি ঘৰলৈ যাওঁ। আমি এতিয়া ৰাস্তাৰে গৈ আছোঁ, ৰাস্তাটো অলপ এনজয় কৰক। বৰ্তমান মই এতিয়া টমটমত ঘৰলৈ গৈ আছোঁ আৰু ঘৰত গৈ আপোনালোকে লগ পাম। ইয়াত দোকানতে মই কিবা এটা খাই ল'ব লৈছোঁ। ৰুটি দেখি পাইছেই, দোকানখন বেছি ডাঙৰ নহ'লেও কিন্তু খাবলৈ ভালেই লাগে। ইয়াত আজি কেইবাদিনৰ মূৰত আহিছোঁ, গতিকে মই খাই লওঁ। হেল্ল' গাইজ, মই এতিয়া কলেজৰ পৰা আহি প্ৰায় জেঠাইহঁতৰ ঘৰ পালোহি। আজি এটা ছেকেণ্ড ভ্লগ হিচাপে চেষ্টা কৰিছিলোঁ। যদি ভাল লাগিলে তেনেহ'লে লাইক, কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আজিলৈ ভিডিঅ'টো ইমানতে সমাপ্ত কৰিছোঁ। ধন্যবাদ।